নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ছানী ভাওনালৈ। মই আজি আপোনালোকৰ আগত নৃসিংহ অৱতাৰ নাটৰ হিৰণ্যাক্ষৰ এটা সংলাপ ক'বলৈ আগবাঢ়িছোঁ। যদি এই সংলাপটি কওঁতে কিবা ভুল ত্ৰুটি ৰৈ যায়, আপোনালোকে শুধৰাই দিব বুলি মই আশা কৰিলোঁ। আৰু যদি আপোনালোকৰ এই সংলাপৰ ভিডিঅ'টো চাই ভাল লাগে, নিশ্চয় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অস্থিৰ নহবা দাদা, অচিৰতেই জননীৰ মই বহম সন্মান অহংকাৰী স্বাৰ্থপৰ সেই দেৱ পুৰন্দৰে আপোন হাতে ৰচিছে তাৰ মৰণৰ বেদী। নাগ নৰ ঋক্ষ ঋক্ষ আকাশে পাতালে ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰি স্বৰ্গ মৰ্ত্য এই বিশাল বিশ্বত নতুন সৃষ্টিৰ দাদা মই মেলিম পাতনি।